আৰু ইয়াৰ চেনেলত মই প্ৰথমবাৰৰ বাবে আহিছোঁ, আহি পেলাই কেইটামান কথা ক'ব বিচাৰোঁ। তাৰ এখন চাইকেল আহিছে ন, আপোনালোকে তাক সি চাইকেল দেখুৱাইছে। মই আপোনালোকক ভালকৈ আকৌ এবাৰ ক'ব বিচাৰোঁ যে এই চাইকেলখন কি এনেকুৱা ধৰণে মডিফাই কৰিছে নহয়। চ' আমি মুড়ি বান্দৰক খাবলৈ, কিন্তু খাইছে গৰু ছাগলীয়ে। সকলোকে স্বাগতম ইষ্টাৰ্ণ ভাই চেনেলটোলৈ। যদি ভিডিঅ'টো ইউটিউবত চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন দবাই দিয়ক, আৰু যদি ফেচবুকত চাই আছে চেনেলটো ফ'ল' কৰি দিয়ক। আজি মানে এটা কৰিব লৈছোঁ ৰাইড, তো অল আছাম ৰাইড। তো ঠিক আছে, আজি ভিডিঅ'টো ধামাকাদা হ'বলৈ গৈ আছে। তো ভিডিঅ'টো লাষ্টলৈকে চাব, খালি স্কিপ নকৰাকৈ। আৰু কাৰ লগত যাম, কোন জেগাত যাম, ভিডিঅ'টো চাই গ'লে অল গম পাব। আজি ফূৰ্তি কৰিম, বহুত ফূৰ্তি কৰিম। তো ঠিক আছে, আগবাঢ়োঁ ব'লক। আৰু মই 7:30 আহি ইয়াত ৰখি আছোঁ। বৰ্তমান শচীন দাহঁত পাইছেহি ইয়াত। ঠিক আছে, এইখিনি কি ভাল লাগিব, আজি মজা লাগিব গৈ পিনি। গোটেই চাইকেললৈ গোটেই বগা টি চাৰ্ট পিন্ধি আহিছে। তো দেখা পাইছে চাগে আপোনালোকে, তো ভালেই লাগিছে। তো ব'লক লাহে লাহে আগবাঢ়োঁ আগলৈ। বৰ্তমান আমি আছোঁ 8 মাইলৰ ওচৰত। তো দেখা পাইছে এইখিনি পিয়াহ লাগিছে, এওঁলোকত পানী খাইছে তাত, আৰু মই ৰখি আছোঁ এইফালে। আমি বৰ্তমান দেৰগাঁও পাৰ হ'লোঁ। দেৰগাঁও পাৰ হোৱাৰ পিছত এইখিনি গোটেই চাইকেলখিনি ৰখাই থোৱা আছে ইয়াত। তাৰপৰা গোটেইখিনিয়ে চাহ তাহ খাইছে। তো ময়ো খালোঁ বাৰু। তো অলপ লাহে লাহে আৰু যাম আগলৈ, ভিডিঅ'টো চাই থাকক খালি লাষ্টলৈকে। গৈছে তো বৰ্তমান আৰম্ভ কৰিছোঁ নতুন যাত্ৰালৈ। আগত গৈ আছে, আগত একেবাৰে শচীন দাহঁত গৈ আছে। তাৰপৰা সিহঁতে পিছতো আহি আছে। বৰ্তমান আহি পাই গ'লোহি, দেৰগাঁৱৰ ভিতৰত সোমাই গ'লোহি। এইফালে অলপ ৰেষ্ট লৈ আছে, পিছত বহুত গৰম পৰিছে, সেইবাবে অলপ ঠাণ্ডাত ৰেষ্ট লৈছোঁ। আৰু এইফালেও আছে বহি পিনি দোকানৰ হেৰিত। তো ভিডিঅ'টো চাই থাকক, খালি স্কিপ নকৰাকৈ শেষলৈকে। পালোহি খনিকৰপুথি নামঘৰ, ইয়াৰ নামঘৰ হয়। তো বৰ্তমান ভিতৰলৈ সোমাই যাম, সেৱা সৎকাৰ লওঁগৈ, তাৰপিছত চাই থাকক ভিডিঅ'টো শেষলৈকে। হাত ভৰি ধৰিছোঁ আমি সেনেকৈ খনিকৰপুথি নামঘৰ এই সেৱা সৎকাৰ কৰিলোঁ। তাৰপৰা এতিয়া যাব ওলাইছোঁ নতুন এটা যাত্ৰালৈ। ঠিক আছে, আগবাঢ়োঁ ব'লক। নাচি দিয়ক নামঘৰ। তো আমি বৰ্তমান খনিকৰপুথি নামঘৰৰ পৰা ওলালোঁ, আৰু এতিয়া যাম নিগেটিং। বৰ্তমান ঘৰমুৱা হ'লোঁ। তো ঠিক আছে, গৈ আছোঁ এতিয়া ঘৰমুৱা হৈ নিগেটিং নামঘৰত সোমাম, শিৱ মন্দিৰত সোমাম, তাৰপৰা ডাইৰেক্ট ঘৰ। অলপ নাচিব লাগিব, ফূৰ্তি কৰিব লাগিব, ভিডিঅ' চাই থাকক খালি শেষলৈকে। এই আগত চিন্তা কৰি আছে, এইফালে লগৰ এজন গৈ আছে, আৰু বাকীখিনি আমাৰ আগবাঢ়িলে বাৰু। গৈ থাকোঁ আগলৈ। পুথি নামঘৰৰ পৰা ঘৰমুৱা হওঁতে নিগেটিঙত সোমাবলৈ আছে। ঘৰমুৱা হওঁতে এজনৰ চাইকেল বেয়া হ'ল, তাকে চাইকেল ঠিক কৰি আছে। গছৰ তলত আমি জিৰণি লৈ আছোঁ। তো ভিডিঅ'টো চাই যাওক খালি লাষ্টলৈকে, স্কিপ নকৰাকৈ। বহুত আনকমন এটা ভিডিঅ' হ'বলৈ গৈ আছে, ধামাকাটা। নাচিম, ফূৰ্তি কৰিম, বহুত ধেমালি কৰিম বাৰু। ব'লক আগলৈ। আৰু ইয়াৰ চেনেলত মই প্ৰথমবাৰৰ বাবে আহিছোঁ, আহি পেলাই কেইটামান কথা ক'ব বিচাৰোঁ। তাৰ এখন চাইকেল আহিছে ন, আপোনালোকে তাক সি চাইকেল দেখুৱাইছে। মই আপোনালোকক ভালকৈ আকৌ এবাৰ ক'ব বিচাৰোঁ যে এই চাইকেলখন কি এনেকুৱা ধৰণে মডিফাই কৰিছে নহয়। হয়তো মই নেক্সট মানে ইউটিউবতো চাইছোঁ মডিফাই কৰা চাইকেল, কিন্তু এনেকুৱা চাইকেল দেখুওৱা নাই। মানে বাইকৰ যিটো সুবিধা, সেই গোটেই সুবিধাটো চাইকেলখনতে কৰি দিছে। কিন্তু চবতকৈ ডাঙৰ কথা, যিবোৰ আমাৰ পেলনীয়া বস্তু, সেই পেলনীয়া বস্তুবোৰ ব্যৱহাৰ কৰি সি চাইকেলখন বনাইছে। তাতকৈ কি লাগে? আৰু সেইকাৰণে তাক মই ৰিকুৱেষ্ট কৰিছোঁ যে মোৰ ভাগৰ যিখন চাইকেল মই যিখন কেদাৰনাথ লৈ গৈছিলোঁ, সেই চাইকেলখন লাডাখ লৈ যাবৰ বাবে সি এনেকৈ মোক বনাই দিব। যাতে মই লাইট কিনিব নালাগে, চাউণ্ড ছিষ্টেম কিনিব নালাগে, লাইট আৰু চাউণ্ড ছিষ্টেম সি ইয়াতে মোৰখনতে বহাই দিব। আৰু আপোনালোকৰ যদি ভাল লাগিছে, তেতিয়াহ'লে তাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু সকলোৱে শ্বেয়াৰ কৰিব। আৰু যদি কাৰোবাক লাগে এনেকুৱা চাইকেল, তেতিয়াহ'লে তাৰ ওচৰলৈ আহি যাব, নে কি কয়? হয় হয়। আমি বৰ্তমান আছোঁ দেৰগাঁও টাউনত। ঠিক আছে, আমি হোটেলত চাহ তাহ খালোঁ, খাই মেলি এতিয়া আকৌ যাম নিগেটিং শিৱ মন্দিৰ, তাৰপৰা ডাইৰেক্ট ঘৰ। ব'লক গৈ থাকোঁ লাহে লাহে। এতিয়া বৰ্তমান আমি আহিছোঁ নিগেটিং শিৱ মন্দিৰ যাম। সেইখিনি আগত দেখিছে গৈ আছে, আৰু সেইমতে বেকতো আহি আছে। তো ব'লক শিৱ মন্দিৰ গৈ লওঁ। তো আমি বৰ্তমান গৈ আছোঁ নিগেটিঙৰ সেই উঠানটোত। বৰ্তমান গোটেইখিনিয়ে চাইকেল ঠেলিহে নিছোঁ, এনেকুৱা উঠান ন। ব'লক আৰু আগলৈ যাওঁ। বৰ্তমান আহি পালোঁহি নিগেটিং মন্দিৰ। তো গোটেইখিনি বহুত ভাগৰ লাগিছে, বান্দৰ চখ চব আমাৰ নিচিনা। আমাৰ চাইকেলখিনি গোটেইখিনিয়ে ৰাখি দিলোঁ। ব'লক যাওঁ ভিতৰলৈ। চ' আমি মুড়ি বান্দৰক খাবলৈ, কিন্তু খাইছে গৰু ছাগলীয়ে। ফাইনেলি আমি আহি পালোঁহি শিৱ মন্দিৰ ভিতৰ। তো প্ৰৱেশ কৰিছোঁ ভিতৰলৈ। আমাৰ গোটেইখিনি আৰু কেইজনমান এইফালে গৈছে, পিছফালে বান্দৰ আছে ন বহুত, সেইফালে গৈছে। আমি গৈ আছোঁ এইফালে। এয়া হৈছে শিৱ মন্দিৰ। পৰিৱেশটো মজা, মানে বঢ়িয়া পৰিৱেশ। নিগেটিং শিৱ মন্দিৰ হয়। তো আগলৈ গৈ থাকোঁ, আৰু মজা লাগিব, আৰু ফূৰ্তি কৰিবলৈ আছে বিন্দাছ। ব'লক। তো আজি বন্ধুসকল ইমানতে ভিডিঅ'টো সামৰণি মাৰিলোঁ। যদি চাই ভাল পাইছে, লাইক এণ্ড কমেণ্ট, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি ফেচবুকত চাই আছে, পেজটো ফ'ল' কৰি দিব। তো জয় আই অসম, বাই বাই। নেক্সট এটা ভিডিঅ'ত লগ পাম আকৌ।